নমস্কাৰ শিশুহত, তোমালোকে ভালে আছা নহয় জানো? আজি মই তোমালোকৰ আগত আৰু এটা সাধু কম। সাধুটোৰ নাম সিংহ আৰু ছাগলী। এটা সিংহ ভোকত কাতৰ হৈ আছিল। কেইবাদিনো সি একো খাবলৈ পোৱা নাছিল। সি কি আছিল? ভোকত আছিলে। কেইবাদিনো সি একো খাব পোৱা নাছিল। যেতিয়া সি চিকাৰৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰিছিল, তেতিয়া এটা ওখ পাহাৰৰ ওপৰত এটা ছাগলী থিয় হৈ থকা দেখা পালে। ছাগলীটো দেখি সিংহৰ মুখত পানী ভৰি আহিল। সি যে ভোকত আছিল, ভোকত থকা কাৰণে ছাগলীটো দেখি খাবলৈ পাম বুলি তাৰ মুখত কি আহিছিল? পানী ভৰি আহিছিল। কিন্তু ওখ ঠাইৰ ওপৰত উঠিবলৈ সিংহটোৰ শক্তি আৰু সাহস একেবাৰে নাছিল। কিয় নাছিল তেওঁৰ শৰীৰত শক্তি আৰু সাহস? সি ভোকত আছিল, হয় জানো? আমিও কেতিয়াবা ভোকত থাকিলে আমাক একো কৰিবলৈ মন নাযায়। তোমালোকে কেতিয়াবা ভোকত থাকিলে কেনেকুৱা লাগে তোমালোকৰ? সেই তেনেকুৱা সিংহটোৰো একদম ভোকত ছটফটাই আছিল। আৰু যেতিয়াই ওখ পাহাৰৰ ওপৰত ছাগলীটো দেখিলে, তেতিয়া তেওঁৰ মুখৰ পৰা কি হ'ল? পানী পৰি আহিল। আৰু সি কি কৰিলে? সিংহটো দেখি তাৰ মুখত পানী ভৰি আহিলে আৰু সি সিংহটো ছাগলীটো খাবলৈ পাম বুলি আনন্দ পালে। কিন্তু খোৱা যায় কেনেকৈ খাব? অৱশেষত সি কি কৰিলে? বুদ্ধিৰে কাম কৰা উচিত বুলি ভাবিলে। কাৰণ যি কাম বলেৰে নোৱাৰে, সেইটো কি কৰিব পাৰে? বুদ্ধিৰে কৰিব পাৰে। সি কি কৰিছিলে? তেওঁৰ শক্তি নাছিলে। শক্তি থাকিলে, সাহস থাকিলে সি ওখ পাহাৰৰ ওপৰত উঠিও ছাগলীটো খাব পাৰিলে হয়। কিন্তু তেওঁ ভোকত থকা কাৰণে তেওঁৰ কি নাছিল? শক্তি নাছিল গাত। শক্তি নাছিল কাৰণে তেওঁ কি কৰিলে? বুদ্ধিৰে কামটো কৰিম বুলি ভাবিলে। যি কাম বলেৰে নোৱাৰা হয়, সেইটো বুদ্ধিৰে কৰিব পাৰি। অৱশেষত সি বুদ্ধিৰে কামটো কৰা উচিত বুলি ভাবিলে। আৰু সি কি কৰিলে? চলাহী কথাৰে তেওঁ ক'লে, নমস্কাৰ ছাগলী মহাশয়, কিয় তোমাক ভোক লগা নাই নেকি? সিংহটোৱে বৰ মৰমেৰে ক'লে, মইতো সদায় ভোকতেই থাকো। ছাগলীটোৱে ক'লে। ছাগলীটোৱে কি ক'লে? তেওঁৰ কথা হয়তো তেওঁ অকণমান বুজি পালে। বুজি পোৱা কাৰণে ছাগলীটোৱে ক'লে যে মইতো সদায় ভোকতেই থাকো। তেতিয়াহ'লে তুমি কিয় তললৈ নামি অহা নাই? সিংহটোৱে কথাটো বৰ কৌশলেৰে ক'লে। কি ক'লে? যে তোমাক যদি ভোক লাগিছে, তেতিয়াহ'লে তললৈ নামি আহিব লাগে। কিয় অহা নাই? তেওঁ আকৌ বুদ্ধিৰে ক'লে, ইয়াত থকা ঘাঁহখিনি একেবাৰে কোমল আৰু সোৱাদিষ্ট। সিংহটোৱে বুদ্ধি কৰিলে যে ইয়াত থকা তাৰ তেওঁ য'ত আছে, তলত আছে, এইটো বহুত ওপৰত আছে ন। ছাগলীটো ওপৰত আছে আৰু সিংহটো সমতলত আছে, য'ত ঘাঁহ বনেৰে ভৰ্তি হৈ আছে। তেওঁৰ ওচৰত থকা ঘাঁহখিনি কি বুলি কৈছে? কোমল আছে আৰু বৰ সোৱাদিষ্ট। কি? সোৱাদ লগা। কোমল আছে আৰু বৰ সোৱাদ লগা আছে। সেইকাৰণে কি কৰিছে? ছাগলীটোক মাতিছে, তুমি নামি আহি এইখিনি কোমল ঘাঁহখিনি, সোৱাদিষ্ট ঘাঁহখিনি খোৱা। তেতিয়া ছাগলীটোৱে গম পালে তেওঁৰ চলাহীৰ কথাৰে। তেওঁ উত্তৰ দিলে, এইটো জানি মই আনন্দিত হলো যে আপোনাৰ ওচৰে পাজৰে থকা ঘাঁহখিনি বৰ সোৱাদ। ছাগলীটোৱে কি ক'লে? উত্তৰ দিলে, ধন্যবাদ আপুনি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে। কিন্তু মই নিৰুপায়। মই আপোনাক
এইটো সুবিধা কৰি দিব বিচৰা নাই যে আপুনি মোক খাই পেলাওক। নমস্কাৰ বন্ধু। ছাগলীটোৱে কি কৰিলে দেখিলা নহয়? ছাগলীটোৱে বুজি পালে যে তেওঁ মোক চলাহীৰ কথাৰে কি কৰিছে, তলত মাতিছে ঘাঁহ খাবলৈ, আৰু যেতিয়াই সি ঘাঁহ খাবলৈ যাব তেতিয়া সিংহটোৱে তেওঁক খাই পেলাব। ছাগলীটোৱে সিংহৰ চলাহী কথাটো কি হ'ল বুজি পালে কাৰণে তেওঁৰ প্ৰাণ ৰক্ষা কৰিল। নহয় জানো শিশুহঁত? তোমালোকে কেতিয়াও কোনো চলাহী মানুহৰ কথাত ভুল নাযাবা। কেতিয়াবা চকলেট, মটন, বিস্কুট দি দুষ্ট মানুহবোৰে ফুচলাই লৈ যাব আৰু সৰু সৰু শিশুহঁতক কি কৰি দিয়ে, বাহিৰত নি বিক্ৰী কৰি দিয়ে। চকলেট মটনৰ লগত বেহুচ হোৱা ঔষধ খুৱাই দিয়ে। খোৱাৰ পাছত তুমি একো বেহুচ হৈ গ'লেতো তোমালোকে একোৱেই ক'ব নোৱাৰিবা। সেইকাৰণে কোৱা হয় অচিনাকি মানুহৰ হাতৰ পৰা একো বস্তু খাব নালাগে। তোমালোকে জানা নহয়, সাঁথৰ এটা আছে, কি আছিলে? অচিন কাঠৰ থোৰাকো নলগাবা। শিশুহঁত বুজি পালা নহয়? শত্ৰুৰ কথাত কেতিয়াও ভৰসা কৰিব নালাগে। তোমালোকেও কেতিয়াও কোনো কথাত ভুল নাযাবা, চলাহী কথাত। আৰু অচিনাকি মানুহৰ লগত তোমালোকে কিবা ক'লেও তোমালোকে নুশুনিবা। ফুচলাই লৈ যাব, লৈ গৈ তোমালোকক কি কৰি দিব, বিক্ৰী কৰি দিব। সেইকাৰণে কিবা অচিনাকি মানুহৰ হেৰি দেখালেও মানে লোভ কৰি খাব নালাগে। চকলেট দিলে, বিস্কুট দিলে, বা আৰু কিবা দিব পাৰে, মটন চটন দিব পাৰে, আৰু কিবা বস্তু দিব পাৰে। তেতিয়া সেই খোৱা বস্তুবোৰত কি কৰে, বেহুচ হোৱা দৰৱ কি কৰি মিলাই দিয়ে। আৰু মিলাই দিয়াৰ পিছত সেইটো তুমিতো খাই দিবা। খাই দিয়াৰ পিছত বেহুচ হৈ যাবা। বেহুচ হোৱাৰ পিছত তেওঁলোকে তোমাক ধৰি মেলি লৈ যাব, লৈ গৈ বাহিৰা দেশত বিক্ৰী কৰি দিয়ে। আমাৰ এতিয়া বহুত শিশু এনেকুৱা নাইকিয়া হৈ যায়। বছৰেকত বহুত শিশু এনেকুৱা বাহিৰত নি বিক্ৰী কৰি দিয়ে। চলাহী কথা কৈ অচিনাকি মানুহে ধৰি লৈ যায়, ক'বই নোৱাৰে। আৰু কি হয়, ল'ৰাটোৰো জীৱন শেষ, মাক বাপেকৰো কিমান হাৰাশাস্তি হয়। সেইকাৰণে তোমালোকে অকলে য'ত ত'ত নুফুৰিবা। বুজি পাইছা নহয়? তো এতিয়া কোৱা, এই কথাটোৰ পৰা তোমালোকে, এই সাধুটোৰ পৰা তোমালোকে কি বুজি পালা? চলাহী কথাত কেতিয়াও ভুল নাযাবা। নমস্কাৰ।